নমস্কাৰ, এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। প্ৰতিদিনে এনেকুৱা ধৰণৰ খবৰ পাবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি লওক। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তত প্ৰথম গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। ৰেচন কাৰ্ডক লৈ জৰুৰী খবৰ আহিছে। আপোনাৰ যদি ৰেচন কাৰ্ড নাই, নতুন ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। অসমৰ লগতে 11খন ৰাজ্যত আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। পুনৰ লাখ লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। আবেদনৰ বাবে কি কি নথিপত্ৰ লাগিব? আধাৰ কাৰ্ড, পাছপোৰ্ট আকাৰৰ ফটো, পৰিচয় প্ৰমাণপত্ৰ, লগতে ভোটাৰ প্ৰমাণপত্ৰ, বিদ্যুতৰ বিল অথবা ড্ৰাইভিং লাইচেন্স প্ৰয়োজন হ'ব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আয়োগে 1 কোটিৰো অধিক লোকক সাঙুৰি ল'ব। গৃহহীন আৰু অন্যান্য যোগ্য হিতাধিকাৰীও কৰিব পাৰিব আবেদন। এই মুহূৰ্তত দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। 2 অক্টোবৰৰ পৰা সম্পূৰ্ণৰূপে ডিজিটেলাইজ হ'ব অসম সচিবালয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে ঘোষণা কৰে যে ৰাজ্যিক সচিবালয় গান্ধী জয়ন্তী 2 অক্টোবৰৰ পৰা সম্পূৰ্ণ ডিজিটেল হ'ব আৰু সকলো কৰ্মচাৰীক কম্পিউটাৰ দক্ষতা লাভ কৰিবলৈ কয়। লোক কল্যাণ দিৱস হিচাপে উদযাপন কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ 72 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে মানুহে শাৰীৰিকভাৱে সচিবালয়লৈ নোযোৱাকৈ যিকোনো কামৰ বাবে অনলাইন আবেদন কৰিব পাৰে।